আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 8, যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়। নতুন কিতাপত দিয়া আছে, নতুন কিতাপৰ হিচাপত এই গোটেই ভিডিঅ'খিনি বা গোটেই ক্লাছখিনি আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। আৰু ত্ৰিকোণমিতিৰ পৰিচয়টো বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ হয়। এইটো ভিডিঅ'ত পোনপ্ৰথমে এই গোটেইখিনি ইন্ট্ৰডাকশ্যনৰ কথা আলোচনা কৰাৰ লগতে এই সাইন 0 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰী, 45 ডিগ্ৰী বা 60 ডিগ্ৰী বা 90 ডিগ্ৰী গোটেইখিনি বস্তু আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। এই গোটেইখিনি ভিডিঅ' যদি তুমি চোৱা, তেতিয়াহ'লে পৰৱৰ্তী যেতিয়া এক্সাৰচাইজ চল্ভ কৰা হ'ব তেতিয়াহে তুমি বুজি পাবা। ঠিক আছে, এই ইন্ট্ৰডাকশ্যন গোটেইখিনি চাই ল'বা। তো চোৱা, পোনপ্ৰথমে ত্ৰিকোণমিতি মানে কি? ত্ৰিকোণমিতিক ইংৰাজীত কি কোৱা হয়? ট্ৰাইগোনোমেট্ৰি। ট্ৰাইগোনোমেট্ৰিৰ অৰ্থ কি? যে ট্ৰাইগোনোমেট্ৰি মানে হৈছে ইয়াতে আমি তিনিটা বাহু বা তিনিটা কোণ থকা এটা বন্ধ চিত্ৰৰ কথা আলোচনা কৰিম, তাৰমানে ত্ৰিভুজৰ কথা আলোচনা কৰিম। তো চোৱা, ত্ৰিভুজ বুলি কোৱাৰ লগে লগে ত্ৰিভুজৰ বহুত ভাগ আছিল। সমকোণী ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ, এনেকুৱা ভাগ আছিল। ইয়াত আমি বিশেষকৈ সমকোণী ত্ৰিভুজৰ কথা আলোচনা কৰিম। এটা ত্ৰিভুজক সমকোণী ত্ৰিভুজ কেতিয়া কোৱা হয়? যেতিয়া ইয়াৰ এটা কোণৰ মাপ সঠিককৈ 90 ডিগ্ৰী থাকে। তো মনত ৰাখিবা, এইটো চেপ্টাৰত প্ৰতিটো ত্ৰিভুজৰে সমকোণী ত্ৰিভুজৰ কথা কোৱা হ'ব। মানে প্ৰতিটো ত্ৰিভুজ ইয়াতে সমকোণী ত্ৰিভুজ হিচাপে ভাবিব লাগিব। তো যদি এইটো এটা সমকোণী ত্ৰিভুজ হয় আৰু বি কোণটো যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে ইয়াৰ অপজিট সাইডত যিটো বাহু থাকে তাক কি কোৱা হয়? সাধাৰণতে কৰ্ণ বুলি কোৱা হয়। ঠিক আছে, আৰু এটা সাইডক ভূমি বুলি কোৱা হয়। তাৰমানে এইটোক সাপোজ তুমি ভূমি বুলি ক'লা, এইটো ভূমি, আৰু এইটোক তুমি লম্ব বুলি ক'লা। অ'কে, আমাক আগতে শিক্ষকে কি কৈছিল বা আমাক ছাৰে কি শিকাইছিল? যে তলত সাধাৰণতে যিটো থাকে এইটোক ভূমি বুলি কোৱা হয়। কিন্তু সেইটো ক্লাছৰ মতে ঠিকেই আছিল, ক্লাছ 6, 7, 8, 9লৈকে ঠিকেই আছিল। কিন্তু এতিয়া আমি এই হিচাপত ভূমি ক'ব নোৱাৰি। আমি ভূমি এতিয়া ডিপেণ্ড কৰিব কোনটো কোণ হিচাপে কৈ আছোঁ। আমি যদি এই কোণৰ লগত তুলনা কৰি কেনে কোণকেইটা লিখোঁ, তেতিয়াহ'লে এই কোণটোৰ অপজিট চাইড যিটো আছে সেইটো হ'ব 90, সেইটো হ'ব লম্ব, আৰু ইয়াৰ লগত যি লাগি আছে সেইটো হ'ব ভূমি। তেতিয়াহ'লে চি কোণ হিচাপে যদি তুমি কোৱা, তেতিয়াহ'লে চি কোণ হিচাপে ইয়াৰ লম্ব হ'ব এইটো, তেতিয়া মানে এ বি, আৰু তেতিয়া ভূমিটো হৈ যাব ইয়াৰ, এইটো ভূমি হৈ যাব, ভূমিটো হৈ যাব সেইটো ক্ষেত্ৰত বি চি। ঠিক আছে, এতিয়া এই লম্ব, ভূমি, কৰ্ণ বুজি পালোঁ। আমি নেক্সট চাম যে এইবোৰেৰে আমি কি কৰিম বা কেনেকৈ আমি এই সাইন কস টেনক আমি ব্যৱহাৰ কৰিম। তো পোনপ্ৰথমে চোৱা, এই সাইন মানে SIN মানে আচলতে চিন বুজায়, যিটো পাপ কৰা বুজায় বা পাপী বুজায়। কিন্তু আচলতে ইয়াৰ স্পেলিংটো হৈছে SINE। তেতিয়াহ'লে এই SINE মানে এই সাইনৰ এটা অনুপাত আছে, সেই অনুপাতটো আমি শিকিব লাগিব। তাৰ আগতে পোনপ্ৰথমে আমি ইয়াৰ ফুল নামটো চাই লওঁ। সাইনৰ ফুল নামটো হৈছে সাইন, এনেকুৱা SINE। কছৰ হৈছে কচাইন, টেনৰ হৈছে টেনজেণ্ট, কটৰ হৈছে কোটেনজেণ্ট, সেকৰ হৈছে সেকাণ্ড, আৰু কছেকৰ হৈছে কোছেকাণ্ড। অ'কে, কিন্তু ইয়াক আমি শ্বৰ্টকাট ব্যৱহাৰ কৰোঁ। ইয়াতে এইখিনি আহিব সাইন, এইখিনি আহিব কছ, টেনজেণ্টক আমি ক'ম টেন, কোটেনজেণ্টক আমি ক'ম কট, সেকণ্ডক ক'ম আমি সেক, আৰু কোছেকাণ্ডক আমি সাধাৰণতে ক'ম ইয়াতে কছেক বুলি। অ'কে, এইখিনি বস্তু বুজি পালোঁ। এতিয়া আমি সাপোজ এ কোণ হিচাপে যদি চাওঁ, তেতিয়াহ'লে এইটোক লিখিম সাইন এ, এইটোক লিখিম আমি কছ এ, এইটোক লিখিবা তুমি টেন এ, এইটোক লিখিবা কট এ, এইটোক লিখিবা সেক এ, এইটোক লিখিবা কছেক এ। লিখিলা? এতিয়া চোৱা অনুপাতটো কেনেকুৱা আহিব। সাইনৰ অনুপাতটো কি? এনেকৈ যাব। এইটো হৈছে সাইন। সাইন মানে তাৰমানে কি আহিব? সাইন মানে লম্ব ডিভাইডেড বাই কৰ্ণ। ইয়াক শ্বৰ্টকাট লক বুলি মনত ৰাখিব পাৰা। তো লম্বটো ইয়াতে কি আছিল? BC, আৰু কৰ্ণটো কি আছিল? AC। লিখিলোঁ। নেক্সট আছে কি? কছ। কছটো এনেকৈ যায়, এইটো হৈছে কছ। কছটো মানে কি? কছ হৈছে ভূমি ডিভাইডেড বাই কৰ্ণ। এতিয়া ভূমি কি আছিল? ভূমি আছে ইয়াতে AB, কৰ্ণ আছে কি ইয়াতে? AC। নেক্সট টেন, টেনটো এনেকৈ আহে, এইটো হৈছে টেন। টেন মানে কি? BC ডিভাইডেড বাই টেন, মানে এতিয়া লম্ব বাই ভূমি। টেন মানে হৈছে লম্ব বাই ভূমি। এতিয়া লম্ব মানে কি? লম্ব মানে হৈছে BC, আৰু ভূমি মানে কি? AB। এতিয়া লিখিলোঁ। এতিয়া চোৱা নেক্সট আছে কি? কট। কটটো সাধাৰণতে টেনৰ বিপৰীত। তেতিয়াহ'লে টেনৰ বিপৰীত হ'লে এইটো কি হ'ব? এইটোক তুমি ভূমি বাই তেতিয়াহ'লে লিখিব লাগিব লম্ব। ইয়াতে ভূমি মানে কি আছে? AB, লম্ব মানে কি? BC। নেক্সট তুমি চোৱা, ইয়াতে সেকটো কাৰ বিপৰীত? কছৰ বিপৰীত। সেকটো হৈছে কছৰ বিপৰীত। তেতিয়াহ'লে ইয়াতে কছত কি আছিল?
ভূমি বাই কৰ্ণ আছিল, তেতিয়াহ'লে এইবাৰ আহিব কৰ্ণ বাই ভূমি। তেতিয়াহ'লে ইয়াতে কৰ্ণ কি আছে? কৰ্ণ সাধাৰণতে ইয়াতে AC পাইছোঁ, আৰু ভূমি কি পাইছোঁ আমি ইয়াতে AB। এইটো আছে ভূমি আছে ইয়াতে AB লিখি দিছোঁ। নেক্সট আছে কি আমাৰ কচেক। কচেকটো কাৰ বিপৰীত? কচেকটো হৈছে সাধাৰণতে চাইনৰ বিপৰীত। তো চাইনৰ বিপৰীত আছে কি কচেক। তো চোৱা চাইনটো কি আছিল? চাইন মানে আছিল লম্ব বাই কৰ্ণ, তেতিয়াহ'লে এইটো আহিব কৰ্ণ বাই লম্ব। কৰ্ণ বাই লম্ব আহিল। কৰ্ণ কি আছে ইয়াতে? AC, ইয়াতে লম্ব কি আছে? BC। তো লিখা হ'ল। এতিয়া এটা বস্তু মন কৰিবা, সাধাৰণতে যদি আমি চাওঁ এটা ত্ৰিভুজৰ কৰ্ণটো সদায় ডাঙৰ থাকে ভূমি বা লম্বতকৈ। তেতিয়াহ'লে কৰ্ণটো যদি তুমি ভাবা 8, বা কৰ্ণটোক ভাবিলা তুমি 5, এইটোক ভাবিলা তুমি 4, চাপ'জ ভূমিক ভাবিলা 3, এনেকৈ ভাবিব পাৰি। নাইবা আমি লম্বটোক আমি 3 ভাবি কেনে কৰ্ণটোক আমি ভূমিটোক আমি 4 ভাবিব পাৰি। মানে এই লম্বটো ভূমিতকৈ সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। ভূমিটো লম্বতকৈ সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। কিন্তু কৰ্ণটো সদায় লম্ব বা ভূমিতকৈ ডাঙৰ। তেতিয়াহ'লে লম্বটো কি হয়? সৰু হয়, কৰ্ণটো ডাঙৰ হয়। তেতিয়াহ'লে ডাঙৰ নাম্বাৰ এটাক সৰু নাম্বাৰে হৰণ কৰিলে আমি 1তকৈ সৰু পাম। তাৰমানে চাইনৰ ভেলুটো সদায় 1তকৈ সৰু। নেক্সট কচৰ ক্ষেত্ৰতো একে। ভূমি বাই কৰ্ণ, ভূমিটো সদায় কি হ'ব? কৰ্ণতকৈ সৰু। তেতিয়াহ'লে সৰু নাম্বাৰ এটাক ডাঙৰ নাম্বাৰে হৰণ কৰিলে 1তকৈ সৰু হ'ব। তাৰমানে কচৰ ভেলুটো সদায় 1তকৈ সৰু। এতিয়া টেনৰ ভেলুটো আমি কনফাৰ্ম নহয়। টেনৰ ভেলুটো কেতিয়াবা 1তকৈ সৰুও হ'ব পাৰে, টেনৰ ভেলুটো কেতিয়াবা 1তকৈ ডাঙৰো হ'ব পাৰে। এইটো ডিপেণ্ড কৰিব যদি লম্বটো ডাঙৰ হয় নে ভূমিটো ডাঙৰ হয় তাৰ ওপৰত। যদি লম্ব ডাঙৰ হয়, ভূমি সৰু হয়, তেতিয়াহ'লে 1তকৈ ডাঙৰ হ'ব। যদি লম্ব সৰু হয়, ভূমি ডাঙৰ হয়, তেতিয়াহ'লে 1তকৈ কি হ'ব? সৰু হ'ব। কিন্তু লম্ব যদি ডাঙৰ হয়, ভূমি সৰু হয়, তেতিয়াহ'লে এইটো ডাঙৰ হ'ব 1তকৈ। এতিয়া এইটো কি হ'ব? তেতিয়াহ'লে উল্টা, ভূমি বাই লম্ব, এইটো কি হ'ব? ডাঙৰ হ'ব পাৰে বা সৰু হ'ব পাৰে 1তকৈ। নেক্সট কৰ্ণ বাই ভূমি, কৰ্ণটো সদায় ভূমিতকৈ ডাঙৰ, তাৰ মানে চেকৰ ভেলুটো সদায় 1তকৈ ডাঙৰ হ'ব। কৰ্ণ বাই লম্ব, কৰ্ণটো সদায় কি হয়? লম্বতকৈ ডাঙৰ হয়, তাৰমানে ইয়াৰ ভেলুটো সদায় 1তকৈ ডাঙৰ হ'ব। ঠিক আছে, এইখিনি বস্তু বুজি পালোঁ। এতিয়া নেক্সট চাম, এটা বস্তু শিকিছোঁ যে ইয়াতে এটা টেবুল পাবা তোমালোকে। এই টেবুলটো তোমালোকে ইয়াতে চাব পাৰা। ইয়াতে দিয়া আছে চাইন A 0 ডিগ্ৰী ভেলু 0, 30 ডিগ্ৰী ভেলু দিয়া আছে 1/2, 45 1/√2, 60 ডিগ্ৰী √3/2, 90 ডিগ্ৰী 1। এনেকৈ আমি গোটেইখিনি আমি ভেলু উলিয়াব পাৰোঁ। তো এইটো কেনেকৈ উলিয়াম? এটা এটা বস্তু আমি ইয়াতে চাম। তো তোমাৰ কিতাপত চাব পাৰা, কিতাপত ইয়াতে দিয়া আছে পেজ নাম্বাৰ 186ত পোনপ্ৰথমে কিমান আছে? 45 ডিগ্ৰী কোণৰ অনুপাত। অ'কে, চ' 45 ডিগ্ৰী কোণৰ অনুপাত কেনেকৈ আহে সেইটো প্ৰথমে লিখি লওঁ। কাৰ কাৰণে এইবাৰ লিখিম? পোনপ্ৰথমে 45 ডিগ্ৰীৰ বাবে। তো চোৱা 45 ডিগ্ৰী কেনেকৈ আহিব? ছাপ'জ এইফালে এটা ত্ৰিভুজ আঁকি লওঁ। এটা ত্ৰিভুজ আঁকি লওঁ। ত্ৰিভুজটো এনেকুৱা যে ত্ৰিভুজটো এনেকুৱা আছে, এনেকুৱা কৰ্ণ আছে, এনেকুৱা আৰু এডাল বাহু আছে। তো এইটো 90 ডিগ্ৰী হয়। ইয়াতে ধৰি লোৱা এইটো A আছে, এইটো B আছে, এইটো C আছে। এতিয়া যদি এই BC আৰু AB বাহুৰ দুডাল যদি সমান হৈ যায়, তেতিয়াহ'লে কি হ'ব? তো চোৱা পোনপ্ৰথমে যদি চাওঁ, বাহু দুটা সমান হোৱা মানে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। এটা কথা আমি শিকিছিলোঁ যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান, তাৰমানে এইটো কোণ আৰু এইটো কোণ সমান। এইটোতো আগৰ পৰা 90 ডিগ্ৰী আছেই। এই দুটা সমান হ'বলৈ হ'লে এইটো কিমানকৈ আহিব লাগিব? 45 হ'ব লাগিব, হয়নে নাই? কিয়নো আকৌ ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব। তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি কি ক'ব পাৰি? যে ত্ৰিভুজৰ এই তিনিটা কোণ যোগ কৰিলে কি আহিব? এই তিনিটা কোণ যোগ কৰিলে 180 হ'ব লাগিব। তেতিয়াহ'লে এইটো এটা 45 ডিগ্ৰী, এইটো এটা 45 ডিগ্ৰী, এইটো এটা 90 ডিগ্ৰী। এতিয়া চোৱা, এইটো ক্ষেত্ৰত তুমি কি ক'ব পাৰা? এইটো ক্ষেত্ৰত ক'ব পাৰা যায় যে AB ইজ ইকুৱেলছ টু BC। এইটো কথা মনত ৰাখিবা। এতিয়া চোৱা চাইন, যদি আমি 45 ডিগ্ৰী চাওঁ, চাইন মানে কি আছিল? লম্ব বাই কৰ্ণ। এতিয়া ইয়াতে লম্ব কিমান আছে? এতিয়া লম্ব কি আছে? লম্ব আছে ইয়াতে BC, কৰ্ণ কি আছে? AC। এতিয়া এটা বস্তু চোৱাচোন, এতিয়া BCৰ ভেলু ইয়াতে ছাপ'জ ধৰি লোৱা এইটো আছে A, এইটো তেতিয়াহ'লে A আহিব। তেতিয়াহ'লে এইটো বাহুৰ যোগ কিমান সেইটো উলিয়াব লাগে। তো আমি এটা বস্তু শিকিছিলোঁ পাইথাগোৰাছৰ সূত্ৰৰ পৰা, যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি আছিল? কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তেতিয়াহ'লে ইয়াতে যদি আমি কৰ্ণক ৰাখি দিওঁ, স্কোৱাৰ যদি উঠাই দিয়া, তেতিয়াহ'লে সোঁফালে কি আহিব? ৰুট অভাৰ আহিব। তেতিয়া ভূমি মানে কি আছে?
এ বি বা ভূমিৰ দিশ কিমান আছে এ, তেতিয়াহ'লে এ স্কোৱাৰ। লম্বৰ দূৰত্ব বা দৈৰ্ঘ্য কি আছে এ, তো ইয়াকো লিখি দিয়া এ স্কোৱাৰ। তো এ স্কোৱাৰ কেইটা এ স্কোৱাৰ, দুটা এ স্কোৱাৰ। এতিয়া এইটোক তুমি এনেকৈ লিখিব পাৰা √2 আৰু ইয়াতে √এ স্কোৱাৰ, তেতিয়া ইয়াতে √2 ৰাখি দিয়া আৰু এইটো স্কোৱাৰ ৰুট কেঞ্চেল হ'লে কি আহিব এ, তাৰ মানে এইটো ভেলু কি √2 এ। তেতিয়াহ'লে এইবাৰ ইয়াৰ পৰা বি চি ভেলু বহাই দিয়া, বি চি মানে কি আছিল এ, এ চি মানে কি আছিল √2 এ। তেতিয়াহ'লে এইটো এ কাটি দিলে আমি ইয়াতে 1 আহিব, তাৰ মানে এত একবাৰ যাব, এটো একবাৰ যাব, একবাৰ গ'লে 1ৰ লগত √2 ইনটু কৰি কি আহিব √2 আহিব, তাৰ মানে 1/√2 sin 45ৰ ভেলু। ঠিক আছে, তো এবাৰ তুমি ইয়াতে চাব পাৰা sin 45ৰ ভেলু 1/√2, নাইবা এইটো তালিকাটো চাব পাৰা sin 45ৰ ভেলু কিমান আছে 1/√2। এতিয়া একেদৰে তুমি যদি ইয়াতে চাব বিচাৰা, এতিয়া চোৱা কছৰ, যে cos 45 ডিগ্ৰী, তো cos মানে কি আছিল ভক, মানে ভূমি বাই কৰ্ণ। ইয়াতে ভূমি কিমান আছে, এতিয়া ভূমি আছে কি, এতিয়া ভূমি আছে এ বি, তো লিখি দিয়া ইয়াতে এ বি। কৰ্ণ কি আছিল এ চি। তেতিয়া ভূমিত কি আছে এ আছে, কৰ্ণ কি আছে √2 এ আছে। তো ইয়াৰ পৰা এ কেঞ্চেল কৰি আমি কিমান পাম 1/√2 হৈ গ'ল। এতিয়া নেক্সট চোৱা সাইন গ'ল কছ গ'ল, এইবাৰ চাম আমি tan 45। তো tan 45 tan মানে কি আছিল, tan মানে আছিল লম্ব বাই ভূমি, মানে লম্ব বাই ভূমি। তেতিয়াহ'লে ইয়াতে লম্ব কিমান আছে, লম্ব আছে ইয়াতে বি চি, এইটো লম্ব আছে বি চি, ভূমি কি আছে এ বি, তো ইয়াতে লিখি দিয়া ভূমি এ বি। তো তেতিয়াহ'লে বি চি মানে কিমান আছিল ইয়াতে এ, ইয়াতে এ বি মানে কি আছিল এ, তো এ কেঞ্চেল কৰিলে এ কেইবাৰ যাব একবাৰ, তাৰ মানে tan 45ৰ ভেলু 1। এতিয়া তুমি যদি কট লিখিব যোৱা, কট মানে কি হ'ব এইটোৰ উল্টা, তাৰ মানে এইটো আকৌ কি আহিব এ বি বাই বি চি হৈ যাব, তেতিয়াহ'লে এইটো এ বাই এ হৈ যাব, তাৰ মানে ইয়াৰ ভেলু আহিব 1। টেনৰ পিছত কটৰ পিছত তুমি যদি চোৱা ইয়াতে চেক কাৰ বিপৰীত আছিল, চেক আছিল কছৰ বিপৰীত। তো কছত কি আছে ভূমি বাই কৰ্ণ, তাৰ মানে কছত আছিল এ চি বাই এ বি বাই এ চি আছিল, তেতিয়াহ'লে এইবাৰ এ চি বাই এ বি হৈ যাব। তো ইয়াতে এ চি মানে কিমান, এ চি মানে চোৱা এ চি মানে √2 এ আৰু এ বি মানে কি আছে এ, তো এ কেঞ্চেল কৰিলে কিমান পাবা √2। নেক্সট চোৱা কছেক 45 ডিগ্ৰী। তো কছেক মানে কি আছিল সাইনৰ বিপৰীত, সাইন মানে কি আছে ইয়াতে লম্ব বাই কৰ্ণ, তেতিয়াহ'লে এইটো কি আহিব কৰ্ণ মানে কি এ চি ডিভাইডেড বাই লম্ব মানে ইয়াতে কি আছে বি চি, তো ইয়াতে লিখি দিয়া বি চি। তো এ চিৰ ভেলুটো কিমান আছিল √2 এ, আৰু ইয়াতে বি চিৰ ভেলুটো কিমান আছিল এ, তো এ কেঞ্চেল কৰিলে ইয়াতে কি থাকিব √2। তো তুমি সেয়ে চাব পাৰা যে ইয়াতে sin 45 কিমান আছে 1/√2, cos 45 আছে 1/√2, tan 45 আছে 1, cosec 45 আছে √2, sec 45 আছে কিমান sec 45 √2, cot 45 কিমান পাইছো 1। তো এইখিনি বস্তু তুমি ইয়াৰ পৰা মিলাব পাৰা। ঠিক আছে, তো একেদৰে নেক্সট ভিডিঅ'ত আমি 0 আৰু 60 ডিগ্ৰী 30 ডিগ্ৰী আৰু লগতে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী আমি ভেলু কেনেকৈ উলিয়াব লাগে সেইখিনি বস্তু আমি আলোচনা কৰিম। ঠিক আছে, চ' আজিৰ বাবে এইখিনি, আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ঠিক আছে, ধন্যবাদ।